ওয়েলকাম টু রক শ্রীহাট মাই ইউটিউব চেনেল। নমস্কাৰ, শুভ সন্ধিয়া। চাওঁতে চাওঁতে বহুতকেইটা ভিডিঅ'জ আপোনালোকক মই ইতিমধ্যে আপলোড কৰিলোঁ, দাঙি ধৰিলোঁ। আপোনালোকে বিভিন্নজনে বিভিন্ন ধৰণৰ মোক ছাপোৰ্ট দিছে, সহায় দিছে। তাৰ কাৰণে মই উৎসাহ পাইছোঁ আৰু আগুৱাই যাবৰ কাৰণে আৰু বেলেগ বেলেগ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আপলোড কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। এতিয়া কথা হ'ল, মোৰ আজিৰ টপিকটো হ'ল মানুহৰ চুলি কিয় সৰে। মোৰ এতিয়ালৈকে তেনেকৈ সৰা নাই, কিন্তু কিছুমানৰ সৰে। কি কাৰণত সৰে এইটো বিষয়ত মই এটা ভিডিঅ' বনাব বিচাৰিছোঁ। আৰু এই ভিডিঅ'খিনি বিভিন্ন চ'ৰ্চত মই ইতিমধ্যে পঢ়িছোঁ, পঢ়ি মানে বিভিন্ন ৰিচাৰ্চৰ ৰিপৰ্ট কিছুমান মই পাইছোঁ, আৰু সেই ৰিপৰ্টবিলাক মই আপোনালোকৰ ওচৰত ভিডিঅ' হিচাপত দাঙি ধৰিছোঁ একদম ইজি ৱে, একদম সহজ ভাষাত, যাতে আপোনালোকে সহজে বুজি পায়। এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ, আপোনালোকে যদি চাই নাৰী আৰু পুৰুষৰ যদি আপুনি কম্পেয়াৰ কৰে, তুলনা কৰিলে আপোনালোকৰ পুৰুষৰ বেছিকে চুলি সৰে নাৰীৰ তুলনাত। আৰু চুলি সৰাৰ কাৰণ কি? এতিয়া more than 50% of all men over the age of 50ৰ ওপৰত যিখিনি মানুহ আছে, মানে মতা মানুহ, মেক্সিমাম 50% মানুহৰে চুলি সৰে। এইটো এটা নেচাৰেল, মানে মাইকী মানুহৰ তুলনাত মতা মানুহৰ চুলিটো বেছিকে সৰে। 2 নম্বৰ কথা কৈছে আপোনাৰ মেল পেটাৰ্ণ বল্ডনেছ বুলি এটা বস্তু আছে। অলৰেডি ক'লোৱে যে মতা মানুহখিনিৰ মানে মাইকী মানুহৰ তুলনাত বেছিকে চুলি সৰে। 50% মানুহৰতো বেছিকে সৰে, যাৰ বয়স 50ৰ ওপৰত। আৰু এটা কাৰণ হৈছে আপোনাৰ যিটো কাৰণত চুলি সৰে মানে আপোনালোকে চাব, কিছুমানৰ আপোনাৰ এনেকে কিছুমান পাৰ্টিকুলাৰ ঠাইত চুলিবিলাক সৰি যায়, মানে চকলকে যায়। আমাৰ যিটো অসমীয়াত টকৌ খুৱাই বুলি কয়, এইবিলাকো টকৌ খোৱা নহয়। এইটো হৈছে আপোনাৰ কাৰণটো, চুলি সৰাৰ কাৰণটো হৈছে এটা বেমাৰ আছে। বেমাৰটোৰ নামটো কৈছে তেওঁলোকে এল'পেচিয়া বুলি এটা বেমাৰ আছে, য'ত মই ক'লো টকৌ খোৱা বুলি কয়। সেই বেমাৰটোৰ কাৰণে কিছুমান চুলি চকলা চুলিবিলাক সৰি যায়। আৰু এটা কৈছে আপোনাৰ থাইৰয়ডৰ কাৰণে আপোনাৰ চুলি সৰিব পাৰে। চ' থাইৰয়ড থাকিলে মানুহৰ চুলি সৰে, এইটো এটা কাৰণ। আৰু 4 নম্বৰ কাৰণটো হৈছে আপোনাৰ নিউট্ৰিচনৰ অভাৱ। অলৰেডি কৈছো, নিউট্ৰিচনৰ অভাৱ। আৰু মানে মতা মানুহৰ যে বেছিকে সৰে, মেল নিউট্ৰিচন বুলি যিটো আছে, সেই মেল নিউট্ৰিচনৰ অভাৱৰ কাৰণে আপোনাৰ মতা মানুহৰ বেছিকে চুলি সৰে, বা মাইকী মানুহৰ সৰিব পাৰে, নিউট্ৰিচনৰ যাৰ অভাৱ থাকে। যদি আপোনাৰ ষ্ট্ৰেছ থাকে, অভাৰ ষ্ট্ৰেছ থাকিলে আপোনাৰ চুলি সৰে। প্ৰথমতে তালুত চুলি যাব, তাৰপিছত লাহে লাহে আপোনাৰ এনেকে যাব আৰু গোটেইবিলাক। চ' অভাৰ ষ্ট্ৰেছ নল'ব, ট্ৰাই কৰিব ষ্ট্ৰেছ ফ্ৰী লাইফ এটা কটাবৰ কাৰণে। তাৰ কাৰণে মই যেনেকৈ কৈছিলোঁ, বেছিকৈ মোবাইল ইউজ কৰিব নালাগে। এইবিলাকৰ কাৰণে যিবিলাক বেছি ষ্ট্ৰেছ অহা কাম আছে, এইবিলাক কৰিব নালাগে। এইবিলাক মানে ষ্ট্ৰেছ ফ্ৰী এটা লাইফ কটাবৰ কাৰণে ট্ৰাই কৰিব লাগে, যাতে চুলি নসৰে। তাৰপিছত আপোনাৰ কৈছে যে অলৰেডি ক'লো হাইপাৰ টেনশ্যন। আপোনাৰ আৰু এটা বেমাৰ আছে আপোনাৰ হডকিনছ ডিজিজ বুলি এটা বেমাৰ আছে। এইটো ডিজিজ হ'লে কি হয় আপোনাৰ, হডকিনছ ডিজিজ ইজ এ টাইপ অফ ব্লাড কেঞ্চাৰ। এক প্ৰকাৰৰ আপোনাৰ ব্লাড কেঞ্চাৰ হয়। তাৰ কাৰণে আপোনাৰ চুলি সৰে। আৰু এইটো যদি আপোনালোকে কি জানিব বিচাৰে, আপোনালোকে গুগলত বা এনেকে ইউটিউবত চাৰ্চ কৰিলে পাব হডকিনছ ডিজিজটো কি হয়। গোটেইবিলাক ডিটেইল পাব, তাত লিংকবিলাক থাকি যায়। এইবিলাক মই বেলেগ ভিডিঅ'ত যদি আপোনালোকে বিচাৰে, জানিব বিচাৰে, তেনেহ'লে মোক কমেণ্টছ কৰিব মোৰ ভিডিঅ'ৰ তলত। তেনেহ'লে মই ডিটেইলত আগবঢ়াম, বুজাবৰ কাৰণে ট্ৰাই কৰিম এইবিলাক কি বেমাৰ হয়, 1 by 1 এটা বেমাৰ লৈ এটা ভিডিঅ' বনাম, যাতে আপোনালোকে ক্লিয়াৰলি বুজি পায়, শ্বৰ্ট ফৰ্মত। আৰু এটা আপোনাৰ কৈছে চেলিয়েক ডিজিজ। এইটো এটা ডিজিজ হয়, যাৰ কাৰণে আপোনাৰ চুলি সৰিব পাৰে। যদি মহিলাসকলে বেছিকে বাৰ্থ কণ্ট্ৰল টেবলেট খায়, ধৰক IPL হওক, আনহাতে 72, এইবিলাক যদি মানে বাৰ্থ কণ্ট্ৰলৰ কাৰণে বেছিকে টেবলেট ইউজ কৰে, সঘনাই ইউজ কৰে, তেওঁলোকৰ চুলি সৰিব পাৰে। কিছুমানে চাব বহুত ষ্টাইল কৰে, হেয়াৰ ষ্টাইল কৰে, এইফালে কিবা লগাব, এইফালে কিবা লাগিব, আপোনাৰ জেল লগাব, কিবা লগাব, গাঁঠি দিব, টাইটকে বান্ধি দিব। এইবিলাক কৰিলে আপোনাৰ চুলিত ষ্ট্ৰেছ পৰে, জোৰ পৰে, তেনেকেও চুলি সৰে। আজিকালি ল'ৰাবিলাকেও ষ্টাইল কৰে, তেওঁলোকৰো মানে সৰা আৰম্ভ কৰিছে। যদি কোনোবাই কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰে, তেনেহ'লে চুলি সৰিব পাৰে। ৰেডিয়েশ্যন, মই ক'লো যে কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিলে কেম'থেৰাপি কিবা কিবি দিব, ৰেডিয়েশ্যন দিলে আপোনাৰ চুলি সৰিব পাৰে। আৰু আপোনাৰ 90% মানুহৰ, মতা মানুহৰ চুলি সৰাটো এতিয়া বৰ্তমান নৰ্মেল বুলি ধৰা হৈছে। অলৰেডি মই আপোনাক প্ৰথম পইণ্টটোৱে কৈছিলোঁ যে 50% মানুহৰ অভাৰ দ্য এজ 50
তেওঁলোকৰ মানে বেছিকৈ চুলি সৰে চ' এতিয়া 90% মানুহৰ মতা মানুহৰ চুলি সৰাটো বৰ্তমান এটা ৰেগুলাৰ বা নৰ্মেল বুলি ধৰা হৈছে চ' এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে মানুহৰ চুলি কিয় সৰে বা তাৰ প্ৰিভেনশ্যনৰ কাৰণে কিছুমান আপোনাৰ ব্যৱস্থাও আছে চাওক এইটো একো বেমাৰ নহয় বা এয়া নহয় চুলি সৰে যিখিনি কাৰণ মই ক'লো থুলমূল কাৰণ তাত হিউজ কাৰণ আছে হিউজ এক্সপ্লেইন কৰিব গ'লে হিউজ 5 মিনিট বা 10 মিনিটৰ ভিডিঅ'ত কভাৰ কৰিব নোৱাৰি আৰু এইবিলাক জানিবৰ কাৰণে আমি হিউজ ষ্টাডি কৰিব লাগিব ডিটেইল ষ্টাডি কৰিব লাগিব তেতিয়া আমি ভালকৈ জানিম আৰু ইয়াৰ যিবিলাক প্ৰিভেনশ্যনৰ কাৰণে ব্যৱস্থা আছে সেইবিলাক যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোক আকৌ কৈছোঁ মোক কমেণ্টছ যিটো তলত মোৰ কমেণ্টছ কৰিব পাৰে ভিডিঅ'টোৰ তলত চাই পেলাই কেনেকুৱা পালে বা জানিব বিচাৰে নেকি তেনে কমেণ্টছ কৰক মই নিশ্চয় নেক্সট ভিডিঅ'বিলাকত এই বিষয়ত ডিটেইল বনাবৰ কাৰণে বুজাবৰ কাৰণে ট্ৰাই কৰিম কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি সেই একে কথা যদি ভাল পায় জানিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব লাইক কৰিব লাগিব আৰু শ্বেয়াৰ এইকাৰণে কৰিব লাগে অকল আপুনি জানিলে নহয় ভাল কথাখিনি চবে জানিব লাগে স্প্ৰেড হ'ব লাগে বেয়া কথাখিনি আমি ডিলেট কৰিব লাগে স্প্ৰেড হ'ব দিব নালাগে যাতে দাবী থাকে তাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু ভাল কথাবিলাক সদায় স্প্ৰেড কৰিব লাগে চ' এনেকুৱা ধৰণৰ বিভিন্ন মই টপিক আপোনালোকৰ আগবঢ়াম দাঙি ধৰিম ইন ফিউচাৰ আপোনালোকে কাইণ্ডলি মোক কমেণ্ট কৰক কেনেকুৱা পাইছে মোৰ ভিডিঅ'খিনি আৰু বেলেগ ডিটেইল জানিব বিচাৰে নেকি থেংক ইউ গুড নাইট